Hello guys, good morning and welcome back to my YouTube channel. আজি আহিছোঁ মানে টাউনৰ ফালে আহিছোঁ আজি অলপ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। টাউনৰ পৰিৱেশটো চাই লওক আপোনালোকে। বৰষুণটো বৰ ডাঙৰকৈ আহি গ'ল, সেইকাৰণে ভাবিছোঁ অকণমান ৰৈ দিওঁ। ওলাই আহি আছিলোঁ, বৰষুণটো এয়া দি দিলে, সেইটো কাৰণে এখন দোকানখনৰ ফ্ৰণ্টতে ৰৈ আছোঁ। লগৰটো অহা নাই, সেইটো কাৰণে ৰৈ আছোঁ। ইমান বৰষুণ দি আছে, এতিয়া কিনো কৰিব, তো আপোনালোকে এটা টাইম লেপছৰ ভিডিঅ'কে চাই লওক, এনজয় কৰি লওক অলপ। টাইম লেপছৰ ভিডিঅ'টো চালে ন কেনেকুৱা লাগিল চাই কমেণ্ট কৰি জনাব খালি। আৰু এটা বস্তু আপোনালোকক দেখাম এতিয়া মই, সেইটো হৈছে তোমাৰ এইটো আমাৰ এইটো এটা এখনতে ধুনীয়া মন্দিৰ আছে। তো মন্দিৰটো আপোনালোকে চাই লওক কেনেকুৱা লাগিছে। গাইছ এইটো পূজা মন্দিৰটো চাই লওক আপোনালোকে, কিমান ধুনীয়া দেখিবলৈ। এইটো চাই লওক পূজা মন্দিৰ, এইটোৱে হৈছে দুৰ্গা মন্দিৰ। গাইছ মানে ইয়াৰ পৰা টাউনলৈ বেছি দূৰ নহয়, এইটো বাইপাছ। এই বাইপাছটো পাৰ হ'লে আমাৰ যোৰহাট টাউনখন আপোনালোকে দেখিবলৈ পাব। আৰু এইফালে বতৰটো চব কেনেকুৱা ক'লা হৈ আহিছে, চাই লওক বতৰটো কিমান ক'লা হৈ আহিছে। এইফালে মন্দিৰভাগ আছে, চাই লওক। এক্সপালছ 200 BS6 কাৰ হয় নাজানো, বাট দেখাইহে দিছোঁ আপোনালোকক, চাই লওক। এইফালে তাত পৰঠা বনাই, বৰ ডাঙৰ ডাঙৰ পৰঠা বনাই, আপোনালোকক দেখাম এদিন ভিডিঅ' এটা। এই ইয়াতে বনায়, এই কাৰ চিনটোতে গৈছে, তাতে ধুনীয়া ধুনীয়া পৰঠা বনোৱা হয়, ডাঙৰ ডাঙৰ, অনলি 30 rupees। কেতিয়াবা আহিব খাবলৈ। ৰৈ ৰৈ আমনি লাগি চাগে, লগৰটো অহাই নাই, ইমান দেৰি কৰিছে। তো ভাবিছোঁ মই গৈ থাকোঁ বুলি। তো চাই লওঁ কি হয়, দেখা যাওক। গাইজ ভিডিঅ'টো বৰ বেছি দীঘল নকওঁ, আজিলৈ ইমানেই। আকৌ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। বাই।